फ्रेंड्स वेलकाम टू रुंजुन किचेन्स। आज मैं आपनलोकर ओसरले आन एटा भिडिओ লৈ আহিছোঁ। भिडिओটো खूब सहज और सिम्पल है। बहुते हयतो जाने किन्तु तारे मजते दुई एगराके नाजानिब पारे तेनलोकर कारणे सुविधा हब। गतिके रेसिपिटोत मैं आज कल पचला केनेके बनाय हेतु देखुवाम। एया मैं एटा कल पचला लैছোঁ। कल पचलाটো आपनालोকক देखुवाइছোঁ। कल पचलाটো এনেকুৱা দেখিবলৈ মই ওপৰৰ যিখিনি মোটা অংশ আছিলে মোটা অংশখিনি আপোনাৰ বাকলি গুচাই পেলাই দিছোঁ। এতিয়া মই এই মিহি অংশখিনি মই মিহি মিহিকে কাটি লম। এতিয়া মই পচলাখিনি এনেকৈ গোল গোলকৈ আপোনাৰ কাটি লৈছোঁ। আপুনি এনেকৈ গোল গোলকৈ প্ৰথমতে কাটি ল'ব। तार पिছত आपुनी इयातके मिहि हब लागिब। गतिके मिहि हले आपुनी कटारीरेও मिहिके करिब पारे किन्तु तेनेके करिले अलपमान मैं बेसी समय लोৱা যেন पाऊँ। गतिके मैं एया गिलासটো देखुवाइছোঁ आपनालोকক। गिलासটোৰ आपुनी मुखखनेरे आपुनी एनेके ठुकुचि দিব। एया सब किमान धुनियाके मिहि मिहिके 2 मिनिटते হৈ গ'ল। गतिके आपनालोके एनेके गिलासर मुखखनेरे आपनालोके ठुकुचि लब। এই ৰেচিপিটো খুবই ইউনিক হয় আৰু ইয়াৰ ঔষধি গুণ আপোনাৰ বহুতেই আছে। আজিকালি প্ৰায়ভাগ মানুহৰে ইউৰিক এচিড হোৱা শুনিবলৈ পোৱা যায়। গতিকে এইটো যদি আপুনি একেৰাহে মানে কেইদিনমান খাই থাকে গতিকে ইউৰিক এচিড আপোনাৰ বহুত নৰ্মেল পজিশনলৈকে আহি যায়। গতিকে এইটো খোৱা একান্তই জৰুৰী বুলি মই ভাবোঁ। तार पिছত मैं आहिছোঁ আপোনাৰ ৰেচিপিটো বনাবলৈ মই কি কি ইনগ্ৰেডিয়েন্টছ লৈছোঁ। এয়া মই প্ৰথমতে লৈছোঁ অকমান তিয়াই থোৱা বুট লৈছোঁ। আপোনাৰ যদি বুট মানে নাথাকে তথাপি আপুনি কোনো চিন্তা নাই, অকনমান গৰম পানীত আপুনি মানে বুটকেইটা তিয়াই থৈ ঢাকনি দি থব, লগে লগে কোমল হৈ যাব। আৰু আপোনাৰ আলু লৈছোঁ। আলু ডোখৰ আপুনি এনেকৈ কাটি ল'ব। খুব বেছি সৰু নকৰিব, খুব বেছি ডাঙৰ নকৰিব, এনেকুৱা কৰিব। আৰু আপোনাৰ আদা নহৰু পেষ্ট লৈছোঁ মই অকনমান সৰহকৈ। দুটা শুকান জলকীয়া লৈছোঁ। আপুনি যদি বেছিকৈ জ্বলা খায় তেতিয়া আপুনি কেঁচা জলকীয়াও ল'ব পাৰিব। কিন্তু এই শুকান জলকীয়াকেইটাত বেছি জ্বলা আছিলে কাৰণে মই এক্সট্ৰাকৈ আৰু কেঁচা জলকীয়া নল'লোঁ। আৰু গোটা জিৰা লৈছোঁ আৰু আপোনাৰ দুখিলা আপোনাৰ তেজপাত ল'লোঁ আৰু আপোনাৰ গোটা অকনমান মিহি দালচিনি এটুকুৰ ল'লোঁ, লং এটা ল'লোঁ আৰু দুটা ইলাচি ল'লোঁ। এয়া আহকচোন মই এতিয়া কেনেকৈ ভাজিছোঁ আপোনালোকক দেখুৱাম। এয়া মই কেৰাহীত তেল দি ল'লোঁ। তেল আপোনালোকে ডাঙৰ চামুচেৰে টেবুল স্পুনেৰে 3 চামুচমান দিলেই হৈ যাব। এতিয়া মই আপোনাৰ ইয়াতে তেজপাত দিলোঁ, গোটা মছলাটো দি দিলোঁ, ইলাচি দালচিনি লং, গোটা জিৰাখিনিও দি দিলোঁ, শুকান জলকীয়াকেইটাও দি দিলোঁ। জিৰাখিনি অকমান ৰঙা হৈছে। এতিয়া আপুনি আলুখিনি দি দিয়ক। এই আলুখিনি অকমান ৰঙচুৱা হৈছে। এতিয়া আপুনি বুটখিনি দি দিয়ক। এই বুটখিনি অকমান ভজা ভজা হৈ গৈছে। এতিয়া আপুনি আদা নহৰু পেষ্টখিনি দি দিব আৰু ইয়াৰ লগে লগে আপুনি হালধিও দি দিব। এই আলু বুট তাৰপিছত আপোনাৰ জিঞ্জাৰ গাৰ্লিক পেষ্ট আপোনাৰ ভজা ভজা হৈ গৈছে। এতিয়া আপুনি এইখিনি দি দিয়ক, কল পচলাখিনি দি দিয়ক। আপুনি কল পচলাখিনি দি পেলাই খুব সুন্দৰকৈ লৰাই থাকিব আৰু আপোনাৰ খুব কম জুইত মানে ল' ফ্লেমত আপুনি এই বস্তুখিনি আপুনি ভাজিব লাগিব। এয়া এনেকুৱা ভজা ভজা হৈছে। এতিয়া আপুনি নিমখ দি দিয়ক। নিমখ দি আকৌ আপুনি অকণমান লৰাই আপুনি কিছু সময়ৰ বাবে ঢাকনিখন দি পেলাই আপুনি ল' ফ্লেমত থৈ দিব লাগিব। তেনেকৈ আপুনি এই ভাজিখন আপুনি সিদ্ধ কৰিব লাগিব। আপুনি পানী ইউজ কৰিব নোৱাৰে, পানী দিলে ভাল নালাগিব। পানী দিলে আকৌ এটা বেলেগ ৰেচিপি হৈ যাব। গতিকে আপুনি এই কলডিল পচলাখিনি বোলো এনেকৈ আপুনি ভাজি আপুনি সিদ্ধ কৰিব লাগিব। এয়া চব বৰ ধুনীয়াকৈ সিদ্ধ হৈ গৈছে পচলাখিনি আৰু আলুখিনিও সিদ্ধ হৈ গৈছিলে। মই মাজে মাজে চেক কৰি আছিলোঁ, গতিকে আপোনালোকেও মাজে মাজে চেক কৰি থাকিব। কল পচলা আপোনাৰ বিভিন্নজনে বিভিন্ন ধৰণে খায়। কিছুমানে খাৰ দি পেলাইও খায় আৰু কিছুমানে মাংসৰ লগতো বনাই খায়। কিন্তু মই আজি একেবাৰে আপোনালোকলৈ
একেবাৰে সাধাৰণ সিম্পল ৰেচিপি এটা আগবঢ়ালোঁ। এনেকৈও ভাজি খাব পাৰি, গতিকে আপোনালোকেও এনেকৈ ভাজি খাই চাবচোন। এতিয়া মই নমাব হৈছে প্ৰায়। এইয়া চাওক আপোনালোকৰ কল পচলা ভাজি ৰেডি হৈ গ'ল। গতিকে এতিয়া আপোনালোকে চাৰ্ভ কৰিব পৰা হৈছে। ভাত ৰুটি আপোনালোকে যিহৰ লগত ইচ্ছা তাৰিৰ লগত খাব পাৰে। গতিকে আপোনালোকেও ফ্ৰেণ্ডছ ঘৰত এনেকৈ বনাই খাওকচোন আৰু খাই কেনে পায় আপোনালোকৰ অনুভৱ মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ, পুনৰ লগ পাম নেক্সট ভিডিঅ'টোৰ লগত। টিল দেন